এভৰিৱান মই এতিয়া আহি আছো পিঠা খুন্দিবলৈ মাৰ লগত এয়া মা হাই দিদে কুচি হাই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ঘৰত সকলোবোৰ আয়োজন কৰি থৈ আহিছোঁ বাৰু ভোগালী বিহুৰ পিঠাৰ সেয়াও আপোনালোকক সকলোবোৰ দেখুৱাম ভিডিঅ'টো শেষলৈকে চাব বাৰু এতিয়া আমি গৈ আছোঁ এয়া অলপ সহায় কৰি দিছে মিষ্টাৰে এতিয়া মই ৰেডি কৰি থৈছোঁ বনাবলৈ এয়া ঘিলা পিঠাৰ কাৰণে গুলি থৈছোঁ এয়া তিল পিঠা এয়া নাৰিকল লস্কৰা আৰু চুজি দিম এয়া তিলৰ লাড়ু হ'ব তাৰপিছত এয়া কেক দুটা বনাম এটা ডাঙৰকৈ এটা সৰুকৈ এনেকৈ ৰেডি কৰি থৈছোঁ কেকৰ ৰেচিপিটো নাই দিয়া বাৰু মই কেনেকৈ কৰিছোঁ আপোনালোকে যদি কোনোবাই জানিব বিচাৰে কমেণ্ট বক্সত জনাব মই নেক্সট ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম কেনেকৈ চিম্পুল কেক বনায় আজিকালি সকলোৱে জানেই বাৰু চিম্পুল কেক বনাব ঘৰতে যদি কোনোবাই বিচাৰে মই বনাই দিম এয়া মোৰ ৰেডি হৈছে আৰু বনাম আৰু লাহেকৈ hours later. মই ঘিলা পিঠা বনাবলৈ লৈছোঁ কালি ৰাতি গুলি থৈছিলোঁ গুলি থ'লে পিছদিনাখিনিলে ভাল হয় বুলি কয় আৰু সেইটো কাৰণে গুলি মেলি থৈ দিছোঁ তাৰপিছত আজি উৰুকা দিনাখিনি আমি পৰিয়ালে সকলোৱে লগ লাগি ভাত এসাঁজ খামগৈ সেয়াও আপোনালোকক দেখুৱাম কেনেকুৱা ফূৰ্তি কৰিম মেজি ঘৰত Hour later. মেজি ঘৰ পাই গলোহি পাচলি কাটি আছো নি ফটো মৰা নাই মই ভিডিঅ' কৰি আছো এয়া খানা আয়োজন হৈ গৈছে আৰু দেই লাহেকৈ আৰু এয়া প্ৰসাদো গোটোৱা হৈছে এয়া বায়ে চাহ লৈ আহিছে বেলেগ বনাইছে আৰু দেই ধুনবা মুখন চাওঁ এজনী মোৰ বা দেই ডাঙৰ বা নিজৰ নমস্কাৰ দে হাই গ এজনী মোৰ বা চাহ লৈ আহিছে খেৰটো বেছি খালি অকণমান পাই অঁ খাবলৈ আহক খাইছোঁ ভেলাখন নাৰিকল খোৱা সোৱাদেই বেলেগ পাইছেনে সকলোৱে পৰিয়ালৰ সকলোৱে মিলি ভাত এসাঁজ খাইছোঁ আজি উৰুকাৰ দিনা এতিয়া ৰাতি 12টা বাজিলে ভাবিছিলোঁ অলপ ফূৰ্তি কৰিম বুলিও বৰষুণ জাকো দি দিলে নহয় সেয়াই ফূৰ্তি কৰা নহ'ল আৰু এতিয়া সেইটো কাৰণে শুয়ে থকা ভাল আৰু কাইলৈ ৰাতিপুৱা আহিম মেজি ঘৰলৈ সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ শেষলৈকে আমি অসমীয়া বিহুতে যে বলিয়া বিহু বিহু লাগিলে গাত